স্বাগতম জনাইছোঁ আপোনালোকক আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। আজি এই ভিডিঅ'টোত এটা সৰু এটা আপডেট আহিছে PM কিষাণ ফালৰ পৰা। যদি আপুনি এজন PM কিষাণৰ যদি হিতাধিকাৰী হয়, ভিডিঅ'টো সম্পূৰ্ণ চাব। ভিডিঅ'টো আগলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, আমাৰ চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ কাৰণে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি এতিয়ালৈকে আপোনালোকে EKYC কৰা নাই, EKYC কৰি ল'ব। 31 জুলাইলৈকে আছে সময়, আপোনালোকে সোনকালে কৰি ল'ব। আপডেটটো দেখাবৰ কাৰণে অলপ তললৈ আহিছোঁ। তললৈ অহাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে অপশ্যন এটা বেনিফিচিয়াৰী ষ্টেটাছ। এই বেনিফিচিয়াৰী ষ্টেটাছটোত আপোনালোকে ক্লিক কৰিব লাগিব। মই বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে এটা সৰু এটা আপডেট, পেজ ইজ আণ্ডাৰ মেইনটেইন, ইট উইল বি মেড এভেইলেবল চন। অৰ্থাৎ পেজটো মেইনটেইনৰ কাৰণে আনএভেইলেবল কৰি আহিছে। ইয়াৰ সোনকালে এভেইলেবল কৰি দিয়া হ'ব। ইয়াৰ মেইন ৰিজনটো হৈছে যে আপোনালোকে যদি এতিয়া গম পাইছে যে EKYCটো হৈ আছে, EKYC হোৱাৰ ফলত বহুতে ষ্টেটাছটো চেক কৰি আছে। হয়তো ইয়াত নতুন অপশ্যন আৰু এড হ'ব পাৰিব। আগত আছিলে আপোনাৰ একাউণ্ট নম্বৰ আৰু আধাৰ নম্বৰ দি আপুনি চেক কৰিব পৰা আছিল। এতিয়া আপোনাৰ তেনেকুৱা নহয়, আপোনালোকে ইয়াত হয়তো নতুন অপশ্যন আনিব। আপোনালোকে অলপ সময় অপেক্ষা কৰক, তাৰপিছত আপোনালোকে চেক কৰিব। ইয়াত নতুনকৈ আকৌ ইয়াত খুলি দিয়া হ'ব। এইটোৱে আছিল PM কিষাণৰ সৰু এটা আপডেট। আপোনালোকে ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।